হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছো মোৰ এক অন্য নতুন ভিডিঅ'ৰ মাজলৈ। আশা কৰো তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টো ভালকৈ চালা আৰু মই যেনে ধৰণে কৈছিলো তোমালোকক লিখি পেলাই তোমালোকে বৰ্ডত এই আমাৰ যি ত্ৰিকোণমিতিক অনুপাতখিনি আছিলে তাৰ বিষয়ে গোটেইখিনি তোমালোকে লিখি ললা। আমি অলৰেডি গোটেই 6টা ত্ৰিকোণমিতিৰ অনুপাতৰ বিষয়ে অধ্যয়ন কৰা হৈ গ'ল। আমি জাষ্ট পটাপট ৰিকল কৰিব বিচাৰিছো। সাইন থিটা মানে কি আছিলে p/h, cos থিটা কি আছিলে b/h, tan থিটা মানে কি আছিলে p/b, ইয়াৰ পিছত cosec থিটাটো সাইনৰ উল্টা আছিলে আৰু sec থিটাটো cosৰ আছিলে আৰু cot থিটাটো কাৰ আছিলে tanৰ আছিলে। এইবিলাক মনত ৰখাবৰ কাৰণে মই দুটা ট্ৰিক কৈ দিছিলো তোমালোকক। ট্ৰিক দুটা কি আছিলে জাষ্ট পটাপট ৰিকল কৰি দিও। ট্ৰিকটো আছিলে কি পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বল, আৰু কি আছিলে এটা some people has curly brown hair turns permanently black। তো গতিকে আমি এই গোটেইখিনি কথা ৰিকল কৰিলো এতিয়া, আৰু এতিয়া আমি দেৰি নকৰো, বহি পেন উলিয়াই লোৱা, আমি মেথছ কৰিবলৈ লওঁ। ঠিক আছে, দেৰি নকৰো, কুৱেশ্যন নম্বৰ 1টো কৰি দিওঁ। কুৱেশ্যন নম্বৰ 1টো খুব ভালকে পঢ়া, তোমালোকৰ কিতাপ আছে, কিতাপতো তোমালোকে পঢ়ি ল'ব পাৰা, নহলে স্ক্ৰীনত তোমালোকে দেখিয়ে যাবা যে ত্ৰিভুজ ABC বি কোণ সমকোণ মানে কি বুজি পালা। এটা সমকোণী ত্ৰিভুজ ল'ব লাগিব যাৰ নামটো দিয়া আছে ABC, আৰু তাৰ কোনটো কোণ সমকোণ বুলি কৈছে B2। সমকোণ মানে কি 90 ডিগ্ৰী, আৰু AB বাহুডালৰ জোখ কিমান দিয়া আছে 24 সেন্টিমিটাৰ, BC ডালৰ কিমান দিয়া আছে 7 সেন্টিমিটাৰ। তেন্তে sin A cos A বা sin C cos C উলিয়াব লাগে। এতিয়া আমি এটা সমকোণী ত্ৰিভুজ কনসিডাৰ কৰি ললো ইয়াত, আৰু B কোণটো সমকোণ বুলি দি থোৱা আছে। লগতে আৰু কি ইনফৰমেশন দিয়া আছে, এই AB ডালৰ জোখটো দিয়া আছে, মেজাৰটো দিয়া আছে AB ডালৰ 24 সেন্টিমিটাৰ, আৰু BC ডাল কিমানৰ দিয়া আছে 7 সেন্টিমিটাৰ। ঠিক আছে, এতিয়া আমি মেথছটো কোনটো চেপ্টাৰৰ কৰি আছো ত্ৰিগোণমিতি, আৰু ত্ৰিগোণমিতি যিবিলাক অনুপাত, গোটেই অনুপাতখিনি হয় অতিভুজ, তাৰপিছত তোমাৰ পাৰপেণ্ডিকুলাৰ ডাল মানে লম্বডাল আৰু ভূমি, তিনিওডালৰ লগতে জড়িত হৈ থাকে। আমাৰ কিন্তু দুডাল বাহু আছে, 3 নম্বৰডাল বাহু আছে নে নাই? যদি নাই আমি কি কৰিব লাগিব ভাবা। ইয়েছ, ঠিকেই ভাবিছা তোমালোকে। আমি কি কৰিম ইয়াত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। পাইথাগোৰাছৰ সূত্ৰ কি হয় ক্লাছ আমি 7তেই পাইছিলো। পাইথাগোৰাছৰ সূত্ৰটো পাইথাগোৰাছে কি কৈছিলে আমাক, হাইপোটেনিয়াছৰ স্কোয়াৰ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ স্কোয়াৰ প্লাছ বেছ স্কোয়াৰ। এটা সমকোণী ত্ৰিভুজৰ অতিভুজডালৰ বৰ্গ কাৰ সৈতে সমান হ'ব, ভূমিৰ বৰ্গ যোগ লম্বডালৰ বৰ্গৰ যোগৰ সৈতে। সিহঁত দুটাক মানে ভূমিৰ বৰ্গ আৰু লম্বৰ বৰ্গ কৰি পেলাই যিটো যোগ কৰি পাম, সেইটো অতিভুজডালক অকলেই বৰ্গ কৰি দিলে দুইটা পক্ষত কি হৈ যাব, সমান হৈ যাব। এইটো আমাক কোনে শিকাইছিলে, পাইথাগোৰাছে শিকাইছিলে। আৰু এইটো কথা আমি জানোৱে, যদি কোনোবাই নাজানিছিলা মানে, ঠিক আছে, তো সি আজিৰ পৰা জানিলা। ঠিক আছে, এতিয়া আমিতো জানোৱে অতিভুজ কোনডাল কয়, 90 ডিগ্ৰী সন্মুখৰ বাহুডাল সদায় কি যাব অতিভুজ হয়। ঠিক আছে নাই? আৰু এই গোটেই সমকোণী ত্ৰিভুজটো বিচি ডালৰ ওপৰত খাৰা হৈ থকা নিচিনা লাগিছে, সেইটো কাৰণে এডাল হৈ যাব ভূমি বা বেছ, আৰু এডাল হৈ গ'ল কি পাৰপেণ্ডিকুলাৰ। দেৰি নকৰো, মেথছটো কৰো। ত্ৰিভুজ ABC এংগল B 90 ডিগ্ৰী। এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ কি কৈছে, হাইপোটেনিয়াছৰ স্কোয়াৰ মানে অতিভুজৰ স্কোয়াৰ, 90 ডিগ্ৰী সন্মুখৰডাল অতিভুজ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ, এডাল পাৰপেণ্ডিকুলাৰ AB স্কোয়াৰ প্লাছ বেছ স্কোয়াৰ মানে ভূমিৰ স্কোয়াৰ প্লাছ ভূমি স্কোয়াৰ। এটা AC স্কোয়াৰ, AC ভ্যালু নাই, AB ভ্যালুটো কিমান হয় 24 সেন্টিমিটাৰ, ইয়াৰ কি যাব স্কোয়াৰ প্লাছ BC মানে কিমান হৈ গ'ল 7 সেন্টিমিটাৰ স্কোয়াৰ। আচ্ছা, এই মেথছটো মই একদম বহুত ডিটেইলকে পঢ়াম, কিন্তু ইয়াৰ পিছৰ মেথছখিনি আমি অকমান ফাষ্ট কৰি দিম। ঠিক আছে, সো মই কৈ থাকোঁতে লিখি দিলো যে 24 সেন্টিমিটাৰ স্কোয়াৰ মানে 576 সেন্টিমিটাৰ স্কোয়াৰ, আৰু 7 সেন্টিমিটাৰ স্কোয়াৰ মানে কি লিখিলো 49 সেন্টিমিটাৰ স্কোয়াৰ। এটা কোনোবাই যদি বুজি পোৱা নাই কেনেকে হ'ল, চোৱা A স্কোয়াৰ মানে কি আছিলে A ইনটু A, মানে দুটা সংখ্যাক মই সেম সংখ্যাটোক দুবাৰ পূৰণ কৰিলে A স্কোয়াৰ মানে A ইনটু A। এটা তুমি চোৱা 24 সেন্টিমিটাৰ স্কোয়াৰ, ইয়াৰ মিনিংটো কি হৈ যাব 24 সেন্টিমিটাৰ ইনটু 24 সেন্টিমিটাৰ। এটা 24 ইনটু 24, 24 যদি আমি পূৰণ কৰো কি হৈ যাব 576, আৰু সেন্টিমিটাৰ ইনটু সেন্টিমিটাৰ কি যাব সেন্টিমিটাৰ স্কোয়াৰ, যেনেকে x ইনটু x কি হৈ যায় x স্কোয়াৰ, সেইকাৰণে সেন্টিমিটাৰ ইনটু সেন্টিমিটাৰ কি হ'ল সেন্টিমিটাৰ স্কোয়াৰ। এটা x ইনটু x স্কোয়াৰ কিয় হয় সেইটোতো জানো,
কাৰণ বেছ যদি সেম থাকে পূৰণ হৈ থাকে দেন 1 + 1 কি হৈ যাব 2 হৈ যাব এইবিলাক একদম সৰু 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 ক্লাছৰ কথা আৰু ঠিক আছে কি নাই তো আমি এটো গম পালো সেন্টিমিটার ইনটু সেন্টিমিটার কি হৈ যাব সেন্টিমিটার স্কয়ার ঠিক আছে বা আমি এনেকেও ভাবিব পাৰো চোৱা 24 সেন্টিমিটার তার স্কয়ার দি আছে নতো 24 এর স্কয়ার 24 স্কয়ার মানে 576 আর সেন্টিমিটারের স্কয়ার হলো সেন্টিমিটার স্কয়ার ঠিক আছে তো 576 সেন্টিমিটার স্কয়ার প্লাস 7 এর স্কয়ার 49 সেন্টিমিটার স্কয়ার ঠিক আছে এতিয়া আমাক দুইটাকে কি কৰিব কৈছে এড কৰিব কৈছে so AC square equal to 576 plus 49 কিমান আহি যাব 625 centimeter square তোমালোকে কৰি চাবা plus 49 কৰি চালে কি ওলাই যাব 625 centimeter square এতিয়া চোৱা এতিয়া AC square আছে ন এটো যেনেকা স্কয়াৰ আছে ঠিক আছে নাই তো আমি কিছুমান কথা জানো যেনে এপিনে ধৰা প্লাসত নম্বৰ এটা আছে আমি যদি ইটু পক্ষলৈ লৈ যাও সংখ্যাটো কি হৈ যায় মাইনাস হৈ যায় মাইনাসৰ নম্বৰ এটা ইপিনে গলে কি হৈ যায় প্লাস হৈ যায় মাল্টিপ্লাই 3 হৈ আছে বলে এপিনে গলে কি হৈ যায় আমাৰ ডিভাইড কৰি দিও ঠিক আছে না মাল্টিপ্লাই হৈ থকা সংখ্যাটা এপিনে গলে হৰণ হৈ যায় বা ইয়াত যদি হৰণ হৈ আছে নেকি বলে x/3 হৰণ হৈ আছে এপিনে এতিয়া এই সংখ্যাটো যদি ইপিনে লৈ যাও তেতিয়ালে পূৰণ হৈ যায় 5 3 গুণ 15 এনেকুৱা টাইপত হৈ যায় এখিনি আমি একদম সৰু ক্লাছতে এইবিলাক 7 ৰ পৰা সিম্পল ইকুৱেশনছ কিকুনতে আমি শিকিছিলো ঠিক আছে না গতিকে আৰু কি শিকিছিলো আমি বিশেষকে ক্লাস 9 তো আমি শিকিছিলো যে ধৰি লোৱা x স্কয়াৰ আছে x স্কয়াৰ ইকুৱেল টু 4 ঠিক আছে না তো x ইকুৱেল টু স্কয়াৰ ৰুট অফ কি হৈ যাব 4 একচুয়ালি প্লাস মাইনাস 2 আহে তো প্লাস মাইনাস 2 কিয় আহিব আৰু আমি ইয়াত নিলিখো হেতু আমি কম ঠিক আছে তো x স্কয়াৰ ইকুৱেল যদি 4 হয় দেন x ৰ ভ্যালু টু স্কয়াৰ ৰুট অফ 4 কিয় হয় যেনেকে হে প্লাসৰ নম্বৰটো ইপিনে গলে মাইনাস হয় মাইনাসৰ নম্বৰটো ইপিনে গলে প্লাস হয় তেনেকে এই যে পাৱাৰত তুমি যে দেখিছো 2 ন পাৱাৰত যেতিয়া আমি 2 দেখিছো মানে পাৱাৰৰ পৰা পাৱাৰত থকা সংখ্যা এটা ইটু সাইডে যেতিয়া যায় ন তেতিয়া সংখ্যাটোৰ কি হৈ যায় প্ৰতিক্ৰম হৈ যায় মানে সংখ্যাটো কি হৈ যায় উল্টি যায় ঠিক আছে না পাৱাৰটো উল্টি যায় আৰু পাৱাৰৰ পৰা কিন্তু পাৱাৰলে যাব ঠিক আছে না নাই মানে এটো চোৱা xত এটো পাৱাৰ ন এটো ঘাত হৈ আছে ন গতিকে এতিয়া এটুক যদি মই ইটু সাইডে পঠিয়াই দিও একচুয়ালি 2 প্ৰতিক্ৰম 2 মানে কি হল প্ৰতিটো সংখ্যাৰ তলত 1 থাকে তো ইয়াৰ প্ৰতিক্ৰমটো কি হৈ যাব 1 কি হৈ যাব একচুয়ালি 2 1/2 আৰু পাৱাৰত 1/2 মানে কি বুজাইনো স্কয়াৰ ৰুট অফ কি হৈ যাব 4 ঠিক আছে নাই বুজি পালো ন আকৌ আৰু এটা কথা মই তোমালোকক এইকনতে ক'ব বিচাৰিছো জানা তোমাক যদি মই কওঁ যে 16 ৰ বৰ্গমূল কি হয় 16 ৰ বৰ্গমূল 4 আৰু কি হৈ যাব -4 কিয় বৰ্গমূলটো কি হয় সো 4 আৰু 4 যদি আমি পূৰণ কৰো এটা 4 পাম -4 আৰু -4 যদি কৰো সৰি 4 আৰু 4 ক যদি পূৰণ কৰো 16 পাম -4 আৰু -4 কৰিলো আমি কি পাই যাম 16 এই পাম গতিকে 16 ৰ বৰ্গমূল 4 আৰু কি যাব -4 দুইটা ঠিক আছে না হেতু কাৰণে একচুয়ালি ঠিক আছে না আমি যেতিয়া ইয়াত এই স্কয়াৰটো ইপিনে পঠিয়াই দিম দ্যাট মিন্স আমি ইয়াৰ কি উলিয়াম বৰ্গমূল উলিয়াম ঠিক আছে না এই যে এনেকে x স্কয়াৰ ইকুৱেল টু 4 এটা যে x উলিয়াম এটো মানে 4 ৰ 4 ৰ কি হৈ গলে দালক কি বুলি কয় বৰ্গমূল গতিকে 4 ৰ বৰ্গমূল কি আহি যাব একচুয়ালি প্লাস মাইনাস 2 আহিব মানে 2 হ'ব আৰু কি হৈ যাব -2 হ'ব ঠিক আছে না ঠিক এই গতিকে প্লাস মাইনাস দাল আমি একচুয়ালি দিব লাগে ঠিক আছে না তো আমি প্লাস মাইনাস দাল দি পেলাই ধৰা ওকে আমি ইয়ান নিদিও হেতু মই হেতুকে ক'ব গৈ আছো আমি নকৰো তেনেকে বৰ্গমূল দি কিন্তু একচুয়ালি বৰ্গমূল দাল আহে ঠিক আছে নাই প্লাস মাইনাস দুইডাল আহিব কিন্তু আমি মাইনাসটো নলও ডাইৰেক্ট আমি প্লাসতে কৰিম কিয় কাৰণ আমি ম্যাথছটো ট্ৰিগোনোমেট্ৰি কৰি আছো আৰু ট্ৰিগোনোমেট্ৰি কিহৰ লগত জড়িত হৈ আছে চাচোন একদম ফিজিক্যাল কোৱান্টিটিজৰ লগত জড়িত হৈ আছে দৈৰ্ঘ্য লেন্থ এবিলাক কেতিয়াবা জানো নিগেটিভত থাকিব পাৰে লেন্থ ওয়েট এবিলাক কেতিয়াও মানে এবিলাক সব ফিজিক্যাল কোৱান্টিটিজ হয় কিন্তু নিগেটিভত কেতিয়াও কাহিনী হ'ব নোৱাৰে কোনবা এটা মানুহৰ দৈৰ্ঘ্য বোলে -5 সেন্টিমিটাৰ ভাবাচোন -5 সেন্টিমিটাৰ মানে কি মাটি তললৈ গুচি যাব মানে তেনেকে প্ৰ্যাকটিক্যালি ভাবিবলৈ হলো কেতিয়াওটো হ'ব নোৱাৰে ন তো গতিকে আমি মাইনাসটো ইয়াত আমি নকৰো কিন্তু মই যেহেতু তোমালোকক কৈছো এই কোৱেশ্চনটো মই একদম ডিটেইল কে পঢ়াম বুলি পিছৰখিনি আমি ফাৰ্স্ট পঢ়াম হেতু কাৰণে মই এই কথাটো কৈছো আমি প্লাস মাইনাসৰ কথাটো নানি পেলাই এনেকে ডাইৰেক্ট লিখি দিম 625 সেন্টিমিটাৰ স্কয়াৰ আৰু এডাল কিয় হল বৰ্গমূলডাল হেতু আমি অলৰেডি কলো কাৰণ এটো একচুয়ালি 2 টো কি হৈ যাব হাফ হৈ যাব
ঠিক আছে এতিয়া AC ইকুৱেল টু এটা চোৱা আকৌ এটা মই ক'ব পাৰো ইকনতে √/AB √/AB মানে কি হয় √/A ইনটু কি হৈ যাব √/ কি হৈ যাব B এটো আমি ক্লাস 9 ত শিকিছিলো যে √/AB যদি থাকে তো √/A ইনটু √/B হৈ মানে √/A ইনটু √/B আমি পাও ঠিক আছে না √/AB মানে ঠিক আছে তো তেতিয়া হলে আমি ইয়াটো পাম চোৱা ম্যাথটো আমি পিছত বেলেগকে কৰি দিম এটা বেলেগ কথা ঠিক আছে তো যেহেতু √/625 সেন্টিমিটার স্কয়ার আছে তো ইয়ার মিনিং তো কি হৈ যাব √/625 ইনটু √/ কি হৈ যাব সেন্টিমিটার স্কয়ার এতিয়া √/25 ইয়াৰ মিনিং তো কি হয় আমি একন্তেও আকৌ ভাবিব পাৰো 625 মানে কি হৈ যাব 25 ৰ স্কয়ার সেন্টিমিটার স্কয়ার ঠিক আছে এতিয়া বহুতে এডাল আৰু এডাল এনেকে কাটি দিয়ে আমি জানো যে এনেকে কাট খাই গল তো কোনোবাই যদি ভাবা যে কাট খাই গল তোহে জানো কিয় গল হেতু না জানো তেতিয়াও তুমি চোৱা ঠিক আছে আমি এনেকে দেখিলো ও এটোটাটো কাট খাই যাব এনেকে কাটি দিও ম্যাথছত কিন্তু কিয় কাট খাই গল মানে এনেকে যে কাট খাই যায় যে হেতু তুমি শিকিলো আমি পিছত লাগিলে এনে কাটি দি পেলাই ম্যাথটো কৰিম ঠিক আছে নাই কিন্তু আমি লজিক্যালি কথাটো শিকি থম কাৰণ 625 মানে কি যাব 25 স্কয়ার আৰু সেন্টিমিটার স্কয়ার এটা তুমি চোৱা 25 কি গল স্কয়ার মই এইমাত্ৰই কৈছিলো এইডালৰ ভ্যালুটো কি হয় এডালক মানে কি বুজায় এডাল পাৱাৰত কি হৈ যায় হাফ সেন্টিমিটার স্কয়ার আছে এডালৰ মিনিংটো কি হৈ যাব পাৱাৰত কি হৈ যাব হাফ ক্লাস 8 তো আকৌ মনত পেলাই দিও আৰু এটা ফৰ্মুলা আমি শিকিছিলো a টু দি পাৱাৰ m আকৌ যদি পাৱাৰ n থাকে তেতিয়া a টু দি পাৱাৰ কি হৈ যায় mn মানে পাৱাৰ কেটা মাল্টিপ্লাই ইয়াতো পাৱাৰ আছে আকৌ পাৱাৰ আছে গতিকে এইকেটা কি হৈ যাব মাল্টিপ্লাই 2 ইনটু হাফ গতিকে এটো ডিনোমিনেটৰ মানে হৰত এটো লগত এটা কাট খাই যাব তো এটো আৰু এটো কাট খাই যাব তো আলটিমেটলি কি থাকি যাব 25 সেন্টিমিটার থাকিব তো ইমানখিনি তো আমি তোমালোকক পৰীক্ষাত কৰি দেখুৱাবলগা কথা নাই মই খালি তোমালোকক ডিটেইল কে পঢ়াব বিচাৰিছো হেতু কাৰণে আমি কৈছো ঠিক আছে কি নাই তো আমি ইমানখিনি নকৰোৱে এটা ইমানখিনি মই তোমালোকক যেহেতু কলো ঠিক আছে আই থিংক তোমালোকে ভালকে বুজি পাইছা আমি একন্তে এনেকেও কৰি থৈ দিব পাৰো চোৱা AC স্কয়ার ইকুয়াল টু যেহেতু 625 সেন্টিমিটার স্কয়ার আছে সো এখানে কি লিখি দিব পাৰিম 25 সেন্টিমিটার তাৰো কি লিখি দিব পাৰিম হোল স্কয়ার এনেকেও কিনো কৰিব পাৰিম তেতিয়া এই স্কয়ারটো আৰু স্কয়ারটো কি হৈ গল ক্যান্সেল গুচি গল দুইটাতে সেম আছে না পাৱাৰটো সো देयरफॉर AC ইকুয়াল টু 25 সেন্টিমিটার বা কোনোবাই ধৰা এনেকে কৰা AC স্কয়ার ইকুয়াল টু কি আছিল 625 সেন্টিমিটার স্কয়ার देयरफॉर AC ইকুয়াল টু √/625 সেন্টিমিটার স্কয়ার আলটিমেটলি √/625 মানে কি যাব 25 সেন্টিমিটার ঠিক আছে এখিনি পিছত এখিনি কৰিব পাৰা নহলে এনেকে কৰিব পাৰা তোমালোকে যোনটো ভাল লাগে কৰি লবা ঠিক আছে গতিকে আমি AC ডালৰ ভ্যালু পাই গলো কিন্তু এতিয়া ঠিক আছে AC ডালৰ জোখটো মানে পাই গলো যে কিমান AC ডালৰ মাননো কিমান AC ডালৰ দৈৰ্ঘ্যটো কিমান AC ডালৰ দৈৰ্ঘ্য কিমান বুলি কৈছে 25 সেন্টিমিটার হয় ঠিক আছে এতিয়া আৰু আমাক ম্যাথটো কৰিবলৈ আৰু আমাক একো নালাগে আমি খালি ত্ৰিগুণমিতিৰ অনুপাতখিনি মনত পেলাম আৰু ত্ৰিগুণমিতিৰ অনুপাতখিনি মনত পেলাই খালি কৰি দিম ঠিক আছে গতিকে আমাক sin a cos a sin c cos c উলিয়াব দিছিলে গতিকে মই এখিনি তোমালোকক মই মচি লওঁ মচি পেলাই তোমালোকক ম্যাথটো কৰি দিও ঠিক আছে এতিয়া চোৱা এতিয়া আমি কি উলিয়াম sin a মানে কি যাব এই এংগল a ত sin ফাংশন ইউজ কৰিছে sin মানে আমি কি শিকিছিলো sin মানে p বাই হাইপোটেনিয়াস p পারপেন্ডিকুলার বাই হাইপোটেনিয়াস মানে পারপেন্ডিকুলার তো এংগল a এর পৰা বিপরীত বাহু এংগল a কনসিডারিং এংগলটো কোনটো হয় a এংগল a এর বিপরীত বাহু একদম বাই হাইপোটেনিয়াস কোনডাল হয় অতিভুজ কোনডাল হয় 90 ডিগ্ৰীৰ সন্মুখৰ ডাল এটো মনত আছে তোমালোকৰ বিপরীত বাহু বাই কি যাব অতিভুজ মানে p বাই h তো গতিকে ইয়াত চোৱা a এর কাৰণে কি যাব bc বাই ac bc জায়গাত কিমান আছে 7 আৰু ac জায়গাত কি আছে 25 cos a এংগল a এর পৰা cos মানে কি আছিল cos মানে আছিল বেস বাই হাইপোটেনিয়াস মানে সন্নিহিত বাহু কাৰ সন্নিহিত বাহু এংগল a টোৰ কনসিডারিং এংগলটো কি হৈছে a এটা a এর পৰা যদি চাও ইয়াৰ এডাল হৈ গল পারপেন্ডিকুলার সন্মুখৰ ডাল 90 ডিগ্ৰী সন্মুখৰ কাৰণে এডালটো হাইপোটেনিয়াস হৈ গল এডালটো হৈ গল তো বাকি থাকিল কোন ডাল এডাল তো এডালে তো বেস হ'ব বা সন্নিহিত বাহু এইটো এংগল a তো গতিকে এডালে সন্নিহিত বাহু কাৰণ এংগল a এর পৰা এংগল a টো এডাল বাহুই বনাইছে এই এংগল a টো কেডাল বাহুই বনাইছে এডাল আৰু এডাল
গতিকে এডাল অলৰেডি কি হৈ গ'ল হাইপৰটেনিয়াছ হৈ গ'ল গতিকে এডালে কি যাব ভূমি সন্নিহিত বাহু বেছ আমি যিয়েই নকওঁ ঠিক আছে গতিকে cos a মানে হৈ গ'ল ab by what ac তো ab মানে কি যাব 24/25 ওকে এতিয়া আমাক কি লাগে সো এ এতিয়া আমি কনসিডাৰিং এংগল এবাৰ 8 নহব এবাৰ আমাক কিহত দিছে সিট এ বি সি আচ্ছা এটো 24 আছিল এটো 7 এটো 25 এটো কনসিডাৰিং এংগল দা sin c sin কোনটো হ'ব c c ৰ পৰা তুমি এই এংগল c sin ফাংশন ইউজ কৰিব লাগে কাৰণ c ৰ অপোজিট বিপৰীত বাহু কি হৈ যাব এ বি হাইপোটেনিয়াসটো আৰু ফিক্স থাকে 90 ডিগ্ৰী সন্মুখৰডাল বাই AC that means 24/25 আকৌ cos c এংগল টু c এডালটো তো হাইপোটেনিয়াস হৈ গ'ল এডাল পারপেন্ডিকুলার হৈ গ'ল এডালে তেতিয়ালে কি যাব বেস বা এনেকৈ ভাবিব পাও যে c এংগলটো c কোনটো কিহন দুটালে বনাইছে এই দুটাল বাহুৱে এডালটো হাইপোটেনিয়াস হৈ গ'ল তো এডাল হৈ গ'ল কি যাব তেতিয়ালে বেস ঠিক আছে cos c মানে কি যাব BC by AC BC মানে কি গ'ল 7 আৰু AC মানে হৈ গ'ল 25 ঠিক আছে তো এটুৱে হৈ গ'ল question number 1 or answer এতিয়া আমি question number 2 লে মুভ কৰিম ঠিক আছে দেৰি নকৰো 2 নম্বৰ কোৱেশ্চনটো কৰো কোৱেশ্চনটোত কি দিয়া আছে চিত্ৰৰ পৰা tan p - cot r নিৰ্ণয় কৰা মানে এটো এংগল p ইয়াত আমাক কি ফাংশন ইউজ কৰিবলৈ দিছে tan এটো এংগল r ইয়াত কি ফাংশন ইউজ কৰিবলৈ দিছে cot এই p এংগলটো tan ফাংশন ইউজ কৰি আমি যেটো অনুপাত পাম তাৰ পৰা মাইনাস কৰি দিবলৈ কৈছে কোনটো r এংগুলত cot ফাংশন ইউজ কৰি যেটো অনুপাত পাম ঠিক আছে নাই দেৰি নকৰি ম্যাথটো কৰো সোৱা আমাক PQ ৰ মেজাৰ দি থোৱা আছে যেডাল 12 আৰু PR ৰ মেজাৰ ডালু দি থোৱা আছে PR মানে কিমান হৈ গল আমাৰ 13 সেন্টিমিটাৰ আমি নাজানো কি আমি কি নাজানো QR নাজানো গতিকে QR ডাল উলিয়াবৰ কাৰণে এতিয়া আৰু আমাৰ কাৰণে বৰ বিশেষ টান কাম নহয় আমি কি কৰিম পাইথাগোৰাছ থিওৰিয়াম ইউজ কৰিম তো ত্ৰিভুজ PQR ত পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ মতে তো পাইথাগোৰাছৰ সূত্ৰ কি হয় যোনটো 90 ডিগ্ৰী থাকে তাৰ সন্মুখৰ বাহুডাল বিপৰীত বাহু 90 ডিগ্ৰী বিপৰীত বাহুডাল দ্যাট মিন্স PR কি হৈ যাব স্কয়াৰ ইকুয়াল টু PQ স্কয়াৰ প্লাস QR স্কয়াৰ আমি আগৰ ম্যাথতে এখিনি সব বুজাই থৈছো 13 সেন্টিমিটাৰ স্কয়াৰ PR ৰ মানটো 13 সেন্টিমিটাৰ PQ মানে কিমান হয় 12 সেন্টিমিটাৰ স্কয়াৰ প্লাস QR QR আমাক মান উলিয়াবলৈ দিছে এটা 13 সেন্টিমিটাৰ স্কয়াৰ 13 ৰ স্কয়াৰ কিমান হয় 169 সেন্টিমিটাৰ স্কয়াৰ 12 ৰ স্কয়াৰ 144 সেন্টিমিটাৰৰ স্কয়াৰ প্লাস QR স্কয়াৰ এটা 13 ৰ স্কয়াৰ 169 কেনেকৈ হল এটো গম পাইছো কাৰণ 13 পুৰণ 13 169 12 স্কয়াৰৰ 12 ৰ স্কয়াৰ 144 12 পুৰণ 12 144 হ'ব এখিনি আমি শিকাইছো এতিয়া 169 সেন্টিমিটাৰ স্কয়াৰ এই 144 সেন্টিমিটাৰ স্কয়াৰ যদি আমি ইটো পক্ষলে লৈ আহো মাইনাস হৈ যাব 144 সেন্টিমিটাৰ স্কয়াৰ ইকুৱেল টু QR স্কয়াৰ তো অকলে থাকি গল সো therefore QR স্কয়াৰ ইকুৱেল টু চাই লোৱা 169 সেন্টিমিটাৰ স্কয়াৰ মাইনাস 144 সেন্টিমিটাৰ স্কয়াৰ মই একন্তে মাইনাস কৰি দিব পাৰো কিন্তু লিখিবলৈ অকমান বেয়া লাগে দেখিবলৈহে বেয়া লাগে একো কথাটো নাই যতে আমি এনেকেও কৰি দিব পাৰো খালি হেতু কাৰণে মই চেঞ্জ কৰি লৈছো এটা 169 সেন্টিমিটাৰ স্কয়াৰ মাইনাস 144 মানে কি হ'ব 9 পৰা 4 গল কিমান হৈ গল 5 আৰু 16 পৰা 14 গুচি গল থাকি গল কিমান হৈ গল 2 25 সেন্টিমিটাৰ স্কয়াৰ so therefore QR equal to root over 25 centimeter square so therefore QR equal to so root over 25 মানে হৈ যাব 5 আৰু root over centimeter square মানে হৈ গল centimeter গতিকে 5 ৰ আমি QR ৰ ভ্যালুটো পাই গলো QR মানে কিমান হৈ গল 5 centimeter ঠিক আছে এটা তোমালোকৰ ইয়াত ধুনিয়াকে তো লিখি থোৱা আছে এতিয়া তুমি চোৱা হা এতিয়া আমাক কি ম্যাথছটোত কি কৰিবলৈ দিছিলে আমাক tan p উলিয়াবলৈ দিছে চোৱা tan p মানে এই এংগলটোত কি ফাংশন ইউজ কৰিব দিছে tan কনসিডাৰিং এংগল টু p tan মানে কি আছিল পারপেন্ডিকুলার বাই বেস কাৰ এংগল p পারপেন্ডিকুলার মানে কি আছিল বিপৰীত বাহু এংগল p বিপৰীত বাহু এটা লৈ যাব কি QR বাই
কি আছিলে সন্নিহিত বাহু ভূমি বেছ তো পিৰ কাৰণে ভূমি কোনডাল হ'ব এডাল পি কিউ মানে কিমান হৈ গ'ল পি কিউ কাৰণ এডালটোতো হাইপোটেনিয়াছ হয় এডাল যদি পাৰপেণ্ডিকুলাৰ হয় এডালে বেছ হ'ব তো 10p মানে কিমান হৈ গ'ল তেতিয়ালে কিউ আৰৰ জায়গাত কিমান আছিলে 5 আৰু পি কিউ জায়গাত আছে কিমান 12 এতিয়া আকৌ কাৰ ভ্যালু উলিয়াব লাগে cot r ঠিক আছে আমাৰ এতিয়া কনসিডাৰিং এংগলটো কোনটো হৈ যাব r rত আমি কি ফাংশন ইউজ কৰিম cot ইয়াত আমি কি ফাংশন ইউজ কৰিম cot এডাল 5 আছিল cot মানে কি আছিল b/p ঠিক আছে এটো যদি r হয় তো ইয়াৰ সন্মুখৰ বাহুডাল এডালে হৈ যাব p পারপেন্ডিকুলার এডালটো 90 ডিগ্রি সন্মুখৰডাল হাইপোটেনিয়াস এডাল পারপেন্ডিকুলার গতিকে এডালে হৈ যাব কি b বেস গতিকে cot r cot মানে r ৰ পৰা cot এটো কি হৈ যাব qr ডিভাইডেড বাই পারপেন্ডিকুলার কারণ b বাই কি হৈ যাব p এডাল কিমান আছে pq গতিকে qr মানে 5 আৰু pq মানে কি হৈ গল 12 ওকে সো 10 q গম পালো আৰু কি উলিয়ালো cot r উলিয়ালো এতিয়া আমাক কি উলিয়াব দিছিলে 10p minus cot r that is equal to 10p মানে কিমান হয় 5/12 cot r মানে 5/12 তো ইকুয়াল টু কি হৈ যাব 0 আনসারটো কি হৈ যাব 0 ঠিক আছে নেক্সট কোয়েশ্চনটো কাৰণে আগবাঢ়ি দেৰি নকৰো কোয়েশ্চন নম্বৰ 3 টো পঢ়া একদম খুব ধুনিয়াকে পঢ়া sin a equal to 3/4 তেন্তে cos a আৰু tan এর মান উলিয়াব লাগে কি দিয়া আছে সোয়াসুন sin a equal to 3/4 এইটো ইম্পর্টেন্ট এটা sin a টো ইম্পর্টেন্ট তুমি ভাবিলা কি হৈ আছে মানে মানে অ্যাঙ্গেল a sin ফাংশন তো আমি ইউজ কৰিছো এটা যেহেতু চেপ্টাৰ টু ট্ৰিগনোমেট্ৰি আৰু ট্ৰিগনোমেট্ৰি যেটো স্টাডি হেতু কাৰ লগত ৰিলেটেড হৈ থাকে সমকোণী ত্ৰিভুজৰ লগত হেতু কাৰণে এটা সমকোণী ত্ৰিভুজ আমি একন্তে কনসিডাৰ কৰি ললো আৰু যেটো সমকোণী ত্ৰিভুজটো কনসিডাৰ কৰিছো এই সমকোণটো এ হ'ব নোৱাৰে ন কেলে কি আমি অ্যাঙ্গেল a টো sin ফাংশন ইউজ কৰিছো এটো সুষম কোণটো হ'ব লাগিব হেইটো কাৰণে অ্যাঙ্গেল a টো কোন কোণতে থাকিব হয় একন্তে দিয়া নহয় একন্তে দিয়া তো আমি এটা ত্রিভুজ ধৰি ললো ত্রিভুজটোৰ নাম কি হৈ গল ABC ঠিক আছে আৰু এই ABC অ্যাঙ্গেল a sin ফাংশন ইউজ কৰোতে আমি অনুপাতটো কি পাই গলো 3/4 মানে আকো অকন ভালকে চোৱা হা sin a অ্যাঙ্গেল a sin ফাংশন ইউজ কৰোতে 3/4 এতিয়া চোৱা sin মানে কি হয় পারপেন্ডিকুলার বাই হাইপোটেনিয়াস বিপরীত বাহু বাই অতিভুজ কাৰ অ্যাঙ্গেল এর এটা অ্যাঙ্গেল এর বিপরীত বাহু মানে কি হৈ যাব BC বাই অতিভুজ অতিভুজডাল কোনডাল হৈ গল AC ইকুয়াল টু কি হৈ যাব 3/4 দ্যাট মিন্স BC ইকুয়াল টু 3 বা AC ইকুয়াল টু 4 হয় নেকি কেতিয়াও নহয় আমি ইয়াৰ আগৰ যোন কেটা ম্যাথছ কৰিছিলো তাত তুমি কোনোবা এডাল বাহু 24 সেন্টিমিটার পাইছিলা কোনোবা এডাল ধৰি লোৱা 7 সেন্টিমিটার ইটু ম্যাথছত কোনোবা এডাল বাহু তুমি পাইছিলো 13 সেন্টিমিটার কোনোবা এডাল বাহু তুমি পাইছিলা 12 সেন্টিমিটার ইয়াত চোৱা এইবিলাকত দৈৰ্ঘ্য হয় কাৰণ সেন্টিমিটাৰ এককটো দিয়া আছে ইয়াত কিন্তু BC ইকুয়াল টু 3 বা AC ইকুয়াল টু 4 মানে BC টু 3 সেন্টিমিটার নহয় বা AC টু 4 সেন্টিমিটার নহয় এটো 3/4 টু তেন্তে কি হয় 3/4 টু এক অনুপাত হে হয় মানে চোৱা তুমি ধৰি লোৱা ইনে তুমি ভাবি লোৱাচোন BC মানে যেনিবা 9 সেন্টিমিটার আছিল আৰু AC মানে যেনিবা 12 সেন্টিমিটার আছিল এতিয়া BC বাই AC মানে নো কি হৈ যাব 9/12 দ্যাট মিন্স 3D কাটি দিলে কি হৈ যাব 3/4 বা BC মানে যদি আছিল 12 সেন্টিমিটার AC মানে যদি আছিল 16 সেন্টিমিটার তেতিয়াও BC বাই AC ইকুয়াল টু কিমান হৈ যাব 12/16 দেন 4D কাটি দিলে কি হৈ যাব 3/4 এটো ৰেশিওটো কি হৈ গল 3/4 হৈ গল মানে BC মানটো মানে দৈৰ্ঘ্য BC দৈৰ্ঘ্যটো আমি না জানো AC ৰ এক্সাক্ট দৈৰ্ঘ্যটো আমি না জানো যেহেতু আমি এক্সাক্ট মানে একদম পুরা প্রপারলি আমি দৈৰ্ঘ্যটো না জানো আৰু যেহেতু আমি না জানো তো আমি কি কৰিম আমি এটা স্কেলিং ফ্যাক্টর ধৰি লম আৰু স্কেলিং ফ্যাক্টৰটো কি হয় জানে BC বাই AC আমি কি পাই আছিল 3/4 BC বাই AC কেনেকৈ পালো কাৰণ sin a ইকুয়াল টু 3/4 এই যে অ্যাঙ্গেল এট sin ফাংশন ইউজ কৰিলো ইয়াৰ পৰা ইয়াৰ বিপৰীত বাহুডাল BC আৰু অতিভুজটো AC ঠিক আছে না এই যে 3/4 ঠিক আছে না নাই তো মই যে তোমালোকক কৈছিলো যে 9/12 হ'ব পাৰিলে হেতেন BC 9 AC 12 বা
12/16 হোৱাতেনো হ'লহেঁতেন 3/4 BC 12 AC 16 তো আমিতো অনুপাতটোৱে 3/4 লিখিলোঁ এটা এই 9/12টো একচুৱেলি 3 × 3 4 × 3 এনেকৈ হ'লহেঁতেন এই 3টো স্কেলিং ফেক্টৰ মানে ইয়াতো 12টো কি যাব 3 × 4 4 × 4 এতিয়া মইহে তোমাক দেখুৱাই দিছোঁ 3 আৰু 4 বুলি আমি জানো নেকি স্কেলিং ফেক্টৰটো কি হয় জানো নেকি নাজানো আমি যেতিয়া নাজানো তেতিয়া আমি তাক ধৰি ল'ম x y k যাৰ যেনেকৈ মন যায় ঠিক আছে এতিয়া আমি মেথছটো কৰোঁ দিয়া আছে sin a equal to 3/4 sin a equal to 3/4 okay so therefore angle a er pora sin function use korile ki ho jabo so therefore angle a karone biporit bahu dal hoi gol bc otibhuj hoi gol ac equal to 3/4 dhora hol BC by AC equal to 3/4 equal to K. A K to হৈ গল হে স্কেলিং ফেক্টৰটো যোনটো তোমালোকক মই কৈছিলোঁ ঠিক আছে সো এতিয়া তেতিয়াহ'লে BC equal to কি হৈ যাব 3 into K কাৰণ K টো ইকুৱেল স্কেলিং ফেক্টৰ আৰু AC equal to কি হৈ যাব 4K AC মানে কিমান হৈ গল 4K তো BC equal to 3K আৰু AC হৈ গল 4K তো BC মানটো আমি পাই গলো 3K আৰু AC মানটো পাই গলো আমি কি 4K এটা AB ৰ মান জানো না না জানো তো তাৰ কাৰণে আমি কি ইউজ কৰিম পাইথাগোৰাছ এতিয়া ত্ৰিভুজ ABC ত পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ হাইপোটেনিয়াছ কোণডাল হৈ গল AC AC square equal to AB square plus BC square. AC square equal to AB square. AB মান আছিলে নেকি আচ্ছা AC মান আছিলে মই AC মানডল পাতি নিদিলো তো AC মান আছিলে 4K square equal to AB square plus BC square BC মানে কি মান আছিলে 3K তাৰ কি হৈ গল square এতিয়া 4K square 4 or pot square কিমান হৈ গল 16K square equal to AB square plus 3K whole square that means 9K square কাৰণ 3 or pot square হলে 9 that's to K square হল now 16K square plus 9K square to যদি মই এপিনে লৈ আহো minus 9K square equal to কি হৈ যাব AB square 16K square upon 9K square গুচি গল কি যাব 7K square equal to AB square so therefore AB equal to root over 7K square ঠিক আছে এতিয়া আমি জানো এ root over AB মানে কি হৈ যাব root over A into root over B ঠিক ইয়াত কি হৈ যাব root over 7K square মানে কি যাব root over 7 into root over K square এটো ক্যান্সেল গুচি যাব তো root over 7 এটো তো পৰিমেয় সংখ্যা হেতু কাৰণে AB equal to কি হৈ যাব root over 7 আৰু এটো তো থাকি গল কি থাকি গল K গতিকে AB ডালৰ ভ্যালু পাই গলো root over 7K এতিয়া তোমালোকে পজ কৰি ধুনিয়াকৈ লিখি লোৱা ঠিক আছে ওকে এতিয়া তুমি সোৱা cos আমি কিহৰ ভ্যালু উলিয়াব লাগে cos A মানে angle A কি ফাংশন ইউজ কৰিবলৈ দিছে cos মানে কি হয় base by hypotenuse কাৰ base angle A কাৰণে angle A পৰা এডাল হৈ গল বিপৰীত বাহু মানে পারপেন্ডিকুলার এটো 90 ডিগ্রি আর সন্মুখৰ ডাল কি হৈ যাব হাইপোটেনিয়াস তো এডাল থাকি গল এডালে হৈ যাব কি বেস মানে বেস ডাল কি হৈ যাব AB বাই হাইপোটেনিয়াস এডাল হৈ গল কি AC এটা AB মানে কি হৈ গল √7K AC মানে হৈ গল কি 3K এটো ক্যান্সেল থাকি গল √7/3 আৰু কি লাগে মোক tan A tan মানে কি আছিল পারপেন্ডিকুলার বাই বেস বিপরীত বাহু বাই সন্নিহিত বাহু কার A তো A এর কারণে বিপরীত বাহু এডাল BC বাই সন্নিহিত বাহু এডাল হৈ গল সন্নিহিত বাহু কি হৈ গল AB ঠিক আছে তো BC মানে হৈ গল 3K আৰু AB মানে হৈ গল √7K তো কি কে ক্যান্সেল তো আনসারটো কি থাকি গল 3/√7 ঠিক আছে তো এটুৱে হৈ গল আনসার এতিয়া সবতকৈ ইম্পর্টেন্ট কথাটো কি হল মই তোমালোকক এটা কম
এই মেথছটো ন এই মেথছটো তোমালোকে অন্য এক বিশেষ ধৰণেও কৰিব পাৰিবা য'ত তোমালোকে কেতিয়াও ট্ৰায়াঙ্গল ইউজ কৰিব নালাগে কে লিখিব নালাগে একো লিখিব নালাগে তুমি ভাবিবা স্যাৰ যদি লিখিবই নালাগে ইমান সময় কি কৰি আছিলা আপুনি এনেকৈ তুমি ভাবিব পাৰা ঠিক আছে না তেতিয়াহ'লে আৰু এনেকৈ ভাবিব পাছা তেতিয়াহ'লে মেথছটো কৰিব কেনেকৈ পাৰোঁ সেইটো আমাক দেখুৱাওক আৰু তুমি মনত ভাবিব পাছা কোনটো ইজি হ'ব য়েছ এতিয়া কৰাটো বেছি ইজি হ'ব ঠিক আছে নাই তেতিয়াহ'লে তুমি মনত ভাবা যে ইজি যদি হ'ল তো মই এইটো কিয় শিকোৱা নাই কিউ কি আমি এতিয়া এই অভেদটো ব্যৱহাৰ কৰি মেথছটো কৰিব পাৰোঁ sin square a plus cos square a equal to 1 তো এই অভেদটো তোমালোকে দেখাই নাই ন যোনে ত্ৰিগোণমিতি শিকিলা পঢ়িলা বেলেগ কথা যোনে একদম দেখাই নাই কিন্তু এই অভেদটো দেখিয়ে পোৱা নাই এইটো ক'ত পাম 8.4ত পাম 8.4 চেপ্টাৰটো যে এক্সাৰচাইজটো আমাৰ যেতিয়া শিকা হৈ যাব তেতিয়া তুমি 8.1ৰ এই মেথছবিলাক অভেদ ব্যৱহাৰ কৰিবা নিজে নিজে কৰিবা বিৰাট ইন্টাৰেষ্টিং লাগিব এতিয়া আমাৰ কৰিবলৈ দিগদাৰ হয় কিউকি আমি এটা অভেদ ব্যৱহাৰ কৰিবলৈ কাৰণ অভেদৰ বিষয়ে শিকোৱা নাই কাৰণে হেতু কাৰণে মই প্ৰথমতে যেটো ট্ৰেডিশনাল ৱেত কৰি লৈছো কিন্তু তথাপিও মই অভেদ ব্যৱহাৰ কৰিও ইয়াত তোমালোকক কৰি দেখাম আৰু তোমালোকক লগতে মই এটা কল্লু তোমালোকক যেহেতু আমি গোটেই চেপ্টাৰখিনি ভিডিও দিম আৰু মোৰ হোৱাটছআপ নম্বৰ যেহেতু তোমালোকে পাই যাবা ঠিক আছে না নাই তো তোমালোকে মোক হোৱাটছআপত সেন্ডও কৰিব পাৰিবা যে 8.4 শিকাৰ পিছত 8.1ৰ মেথছখিনি স্যাৰ অভেদ ব্যৱহাৰ কৰি পেলাই কৰিছিলো আপুনি চাই দিয়ক বুলি আৰু মই চাই পেলাই তোমালোকক ৰিপ্লাই কৰি দিম ঠিক আছে এটা তুমি চোৱা ইয়াত কি আছে অভেদটোত sin square a plus cos square a equal to 1 এই যে sin square a ইয়াৰ মিনিং নো কি হয় sin a তাৰ কি হৈ যাব হোল স্কয়াৰ এটা চোৱা আমাক sinৰ ভ্যালুটো আমাৰ তাত আছে নে নাই সাইনৰ ভ্যালুটো কি আছে 3/4 ইয়াত sin স্কয়াৰ আছে মানে sin a তাৰ হোল স্কয়াৰ sin a মানে 3/4 ইয়াত স্কয়াৰ আছে এটো কাৰণে 3/4 স্কয়াৰ প্লাস cos স্কয়াৰ a ইকুৱেল টু 1 এটা 3 স্কয়াৰ কি যাব 9 4 ৰ স্কয়াৰ কিমান হ'ব 16 প্লাস cos স্কয়াৰ a ইকুৱেল টু 1 এতিয়া cos স্কয়াৰ a ইকুৱেল টু 1 minus 9/16 কাৰণে 9/16 টো ইপিনে লৈ গলে প্লাস আছে তো মাইনাস হৈ যাব এতিয়া cos স্কয়াৰ a ইকুৱেল টু 1 ইয়াৰ তলত 1 থাকে হৰত প্ৰতিটো সংখ্যাৰ হৰত 1 থাকে 1 and 16 ৰ এলচিএম কি যাব 16 যেহেতু হৰত একো নাই হেতু কাৰণে এটা টিকট কৰি দিয়া এটো আৰু 16 ক পূৰণ কৰা 1 into 16 কি যাব 16 মাইনাস এটা লসাগু ঘৰই দি ডিভাইড কৰা 16 ক 16 দি ডিভাইড কৰিলে 1 লবৰ লগত পূৰণ কৰিবা তো 9 পূৰণ 1 কিমান হ'ল 9 এতিয়া cos স্কয়াৰ a 16 অপাৰ 9 গুছি গল কিমান গল 7/16 এতিয়া cos স্কয়াৰ আছে মোৰ ভ্যালুটো কি উলিয়াবলৈ দিছিলে cosৰ এটো কাৰণে cos a ইকুৱেল টু এটো যদি ইপিনে গুছি যায় কি যাব স্কয়াৰ ৰুট অফ 7/16 এটোতে শিকিছিলো ৰুট ওভাৰ a বাই b ইয়াৰ মিনিং টু ৰুট ওভাৰ a বাই ৰুট ওভাৰ b তো গটিকে ইয়াটো একে কথাই হ'ব কি হ'ব root over 7 divided by root over 6 এটো তো অপৰিমেয় কাৰণ 7 টো মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ গতিকে এটো root over 7 এ থাকিব আৰু root over 16 মানে কি হৈ গল 4 এতিয়া আমাক কাৰ ভ্যালু লাগে 10 ৰ ভ্যালু লাগে 10 a মানে আমি জানো কি হয় sin a divided by cos a এটা sin a ৰ ভ্যালুটো লাগে sin a মানে কি হয় 3/4 আৰু cos a মানে কি হৈ গল root over 7/4 মই আগতেও কৈছো যদি a by b whole divided by c by d এনেকে থাকে তো কি কৰিব লাগে লবত যেটো আছে হেতু তেনেকে লিখিব লাগে লবত 3/4 আছে ইনটু হৰৰটো উল্টি যায় তো root over 7/4 টো উল্টি পেলাই কি যাব 4/root over 7 তো 4 ক্যান্সেল কি থাকি গল 3/root over 7 সোয়া ম্যাথটো আমি বেলেগ এটা ধৰণে কৰিলো এনেকে তোমালোকে গোটেই ম্যাথখিনি কৰিবা যেতিয়া তুমি অভেদখিনি শিকিবা ঠিক আছে নেক্সট কোৱেশ্চনলৈ মুভ কৰিম Question number 4 to करो एक बार question 4 to खूब भालके पहुँचो दिया आसे जे 15 cot a equal to 8 तेंते sin a और sec a उलियाबो लागे so sin जेनिबा 3x এই 3x টো কি বুঝা আছে কিবাটা angle কিবাটা কোণ তাত আমি কি কৰিছো sin ফাংচন ইউজ কৰিছো ই কেতিয়াও এটো নুবুজায় sin into 3x এটো কেতিয়াও নুবুজায় কিন্তু 15 cot a 15
cot a equal to 8 এই কিন্তু 15 to cot a লগত কি হৈ আছে মাল্টিপ্লাই হৈ আছে a এটা কোন তাত আমি cot ফাংচন ইউজ কৰিছো এটা এটা বেলেগ কথা কিন্তু 15 to কি হৈ আছে পূৰণ হৈ আছে ঠিক আছে এটা ম্যাথছ তো কৰো দিয়া আছে 15 cot a equal to 8 therefore cot a equal to 8 by কি হৈ যাব 15 কেলে কি 15 to কি হৈ আছিল পূৰণ হৈ থকা এটা সংখ্যা যদি আমি ইটো পক্ষলে লৈ যাও কি কটাই কি হৈ যাব হৰণ হৈ যাব 8 by 15 এতিয়া চোৱা আমি 3 নম্বৰত কৰা ম্যাথছটোৰ সৈতে একে হয়নে একদম একে হেতু কাৰণে আমি বহুত বেছিকে এক্সপ্লেইন কৰি নাথাকো আগবাৰত আমাৰ কি আছিল sin a equal to 3 by 4 আছিল এবাৰ cot a equal to 8 by 15 হল ঠিক আছে গতিকে আমি জানিলোই এংগুল a কি কৰিছে cot ফাংচন ইউজ কৰিছে গতিকে এংগুল a bc এনেকে মই ধৰি ললো ইয়াতে কি ফাংচন ইউজ কৰিছে এই এংগুল এটো cot মানে কি হৈ যাব b by p মানে সন্নিহিত বাহু বাই বিপৰীত বাহু কাৰ সন্নিহিত বাহু এংগুল a এটা এংগুল a পৰা একদম এডাল পুনে পুনে এডাল হৈ গল বিপৰীত বাহু যাক ইংলিছত পারপেন্ডিকুলার বুলি কব 90 ডিগ্ৰী একদম ঠিক সন্মুখত এডাল হৈ যাব কি হাইপোটেনিয়াস গতিকে এংগুল এটো ইহত দুটাই বনাইছিল এডাল বাহু এডালটো হাইপোটেনিয়াস হল এডালে বাকি আছিল এডালে হৈ যাব সন্নিহিত বাহু ভূমি বা বেস আমি জিতুই নকম তো যেহেতু cot a equal to 8 by 15 so therefore AB by BC equal to 8 by 15 ধরা হল AB by BC equal to 8 by 15 equal to K এতিয়া আৰু K কি হয় হেকিনো স্কেলিং ফেক্টৰৰ কথা আমি কলো কিয় ধৰিব লাগে K টো হেতু আমি জানো সো এতিয়া AB equal to কি হৈ যাব 8K আৰু BC equal to and question number 3 to গুটেইখিনি আমি ডিটেইলছত কৈ দিয়া আছে কি কি ধৰিব লাগে স্কেলিং ফেক্টৰৰ কথা আমি কৈ থোৱা আছে গতিকে BC equal to কিমান হৈ যাব 15K ঠিক আছে মই মাৰ্ক কৰি লওঁ AB equal to কিমান দি থোৱা আছে 8K AB equal to মোৰ K আৰু 4 টো কেতিয়াবা একে হৈ যায় দেখিবলৈ K4X এবিলাক একে হৈ যাব গোটে মোৰ ষ্টুডেন্ট কিনে কয় আগতে AB equal to 8K আৰু BC equal to 15K তো BC মানে হৈ গল 15 BC হৈ গল 15K এটা আমাৰ কাৰ মান উলিয়াব লাগিব AC আৰু AC মান উলিয়াবলৈ আমি কি কৰিম এতিয়া ত্ৰিভুজ ABC পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ কি কয় হাইপোটেনিয়াস মানে কি যাব AC স্কয়ার কাৰণ এটো 90 ডিগ্ৰী তাৰ সন্মুখত হাইপোটেনিয়াস AC স্কয়ার ইকুৱেল টু AB স্কয়ার প্লাস BC স্কয়ার এতিয়া AC স্কয়ার ইকুৱেল টু AB মানে কি হৈ গল 8K হোল স্কয়ার BC মানে কিমান হৈ গল 15K হৈ যাব হোল স্কয়ার এতিয়া AC স্কয়ার ইকুৱেল টু 8K হোল স্কয়ার 8 ৰ ওপৰত স্কয়ার মানে কিমান হৈ যাব 64 আকৌ কি হৈ যাব K স্কয়ার কাৰণ হোলত আছে 15 ৰ ওপৰত স্কয়ার মানে 225 আৰু K ৰ ওপৰত স্কয়ার কি যাব K স্কয়ার এখিনিও আমি বুজাই দিছো স্কয়ার হলে কি যাব 8 8 গুণ 64 15 into 15 কিমান হ'ব 225 এখিনিও আমি বুজাই থোৱা আছে এতিয়া AC স্কয়ার ইকুৱেল টু A64K স্কয়ার আৰু 225K স্কয়ার যদি আমি প্লাস কৰি দিও কি 289K স্কয়ার 4 আছে ন 6 2 ওকে 289K স্কয়ার এতিয়া তোমালোকে এনেকে তলে তলে লিখি যাবা হা মই জায়গাটো এনেকে নাই কাৰণে মই এনেকে লিখি গৈছো এটা A স্কয়ারটো ইপিনে গুছি আহিব এখিনিও আমি বুজাই থোৱা আছে তো ৰুট ওভাৰ কি যাব 289K স্কয়ার এটা AC ইকুৱেল টু AC মানে হৈ গল এতিয়া স্কয়ার ৰুট অফ আন্ডার স্কয়ার 289K স্কয়ার আন্ডার স্কয়ার 289 মানে 17 আৰু আন্ডার স্কয়ার K স্কয়ার মানে কি যাব K কিয় হৈ গল কাৰণ ৰুট ওভাৰ 289 ইনটু ৰুট ওভাৰ K স্কয়ার তো 289 289 ৰ বৰ্গমূল 17 আৰু K স্কয়াৰ কি যাব K গতিকে AC ভ্যালুটো কিমান হৈ গল
17k তোমালোকে ধুনীয়াকে লিখি লোৱা ঠিক আছে এতিয়া আমাক কাৰ ভ্যালু উলিয়াব দিছে sin a এই এংগুল এ এইটো এংগুল আছিল ইয়াত কি ফাংশন ইউজ কৰিব দিছে sin sin মানে বিপৰীত বাহু পারপেন্ডিকুলার বাই হাইপোটেনিয়াস তো a বিপৰীত বাহুটা কোনডাল হ'ব bc বাই হাইপোটেনিয়াস ac BC মানে কিমান হৈ গল 15k AC মানে হৈ গল 17k k cancel 15 by 17 আৰু sec A মানে কি হৈ যায় cosৰ উল্টাটো cos মানে কি আছিলে base by hypotenuse তো ইয়াৰ উল্টাটো hypotenuse by base তো hypotenuse আমি কোনটো জানো 90 ডিগ্ৰী কোণৰ কোনডাল হৈ গল AC আৰু angle A কাৰণে base কোনডাল হ'ব এডাল যদি পারপেন্ডিকুলার এডাল যদি hypotenuse এডাল হৈ যাব base that means AB তো आंसर तो কি হৈ যাব AC জায়গাত কি আছে 17k by 8k k cancel তো কি থাকি গল 17 by 8 ঠিক আছে মই তোমালোকক কৈছিলো যে 8.4 শিকাৰ পিছত আমি এই গোটেই ম্যাথছ খিনি অভেদ ব্যৱহাৰ কৰিও শিকিব পাৰো বা অভেদ ব্যৱহাৰ কৰি আমি কৰিব পাৰো ঠিক আছে গতিকে মই তোমালোকক এটা অভেদ তোমালোকক দি দিও তোমালোকে সেই অভেদটো ব্যৱহাৰ কৰি পেলাই ম্যাথছ খিনি কৰিবা অভেদটো কি হৈ যাব cosec square a minus cot square a equal to কি হৈ যাব 1 এটো অভেদ ব্যৱহাৰ কৰিবা কাৰণ ইয়াত তুমি cot এর ভ্যালু পাই গৈছিলা 8/15 এটো পাতি দিয়া এপিনে লৈ যোৱা তেতিয়া তুমি কি পাবা cosec এর ভ্যালু পাবা আৰু তাক উল্টাই দিলে আমি কিহৰ ভ্যালু পাই যাম sin এ আৰু sin এৰ পৰা আমি cos এর ভ্যালু উলিয়াব পাৰিম আৰু cos এ উল্টাই দিলে আমি তাৰ ভ্যালু পাই যাম sec এ ঠিক আছে নিজে কৰিবা এটা নেক্সট বেলেগ কোৱেশ্চন তুলে যাও দেৰি নকৰো কোৱেশ্চন নম্বৰ 5 এটো ভিডিওৰ এটোই লাষ্ট কোৱেশ্চন দিম হেতু কৰো sec θ = 13/12 তেন্তে আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা কেনেকৈ কৰিম কোৱা ট্ৰেডিশনাল অৰ অভেদ ব্যৱহাৰ কৰি প্ৰথমতে হিন্টটো দিও নিজে কৰি লবা তাৰছত মই ট্ৰেডিশনাল ৱেট কৰি দিম চোৱা sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাত মানে sin উলিয়াব লাগে cos উলিয়াব লাগে tan উলিয়াব লাগে cot উলিয়াব লাগে এবিলাক উলিয়াব লাগে এটা কথা চাচোন sec θ মানে যদি 13/12 হয় তেতিয়া হলে cos θ মানে কি হৈ যাব 12 কি হৈ যাব 13 কাৰণ sec θ আৰু cos θ আগতে কৈছিলো ভাই ককাই উল্টা ক্যাৰেক্টাৰ কৈছিলো না নাই একদম প্ৰথম ভিডিওতে কৈ থোৱা আছিল গতিকে sec θ মানে যদি 13/12 হয় আৰু cos θ ভ্যালুটো কিমান হৈ গল 12/13 হ'ব আৰু cos θ ৰ ভ্যালু যদি জানো আমি sin square θ plus cos square θ = 1 ইয়াত cos θ ৰ ভ্যালুটো পাতি দিম তাৰছত স্কয়াৰ কৰি দিম হেতু কেপিনে লৈ যাম কিহৰ ভ্যালু পাই যাম sin θ ৰ ভ্যালু কিবা এটা পাই যাম নে নাই নিজে কৰি লবা আৰু sin θ ৰ যেটো ভ্যালু হ'ব তাক আমি যদি উল্টাই দিও হেতু কিহৰ ভ্যালু পাই যাম cosec θ ৰ ভ্যালু পাই যাম sin θ ৰ উল্টাটোৱে হৈ যায় কাৰ ভ্যালু cosec θ ঠিক আছে আৰু মোক কাৰ ভ্যালু লাগে বেলেগ ত্ৰিকোণমিতি কি থাকি গল আৰু অনুপাত tan θ সোৱা cos θ ৰ ভ্যালু আছে এই কোনতে আমি sin θ ৰ ভ্যালু উলিয়াইছিল না নাই গতিকে sin θ বাই cos θ কৰি দিলে আমি কাৰ ভ্যালুটো পাই যাম tan θ ৰ ভ্যালুটো পাই যাম পাম নে নাপাম আৰু যোনটো tan θ ৰ ভ্যালু পাম তাক উল্টাই দিলে আমি কাৰ ভ্যালু পাই যাম cot θ মই হেতু তোমালোকক ব্লুপ্ৰিন্টটো দি দিছো ম্যাথছটোৰ এটা অভেদ ব্যৱহাৰ কৰি কৰাৰ যেটো আমাৰ ট্ৰেডিশনাল ৱে তাত মই নিজে কৰি দিম তোমালোকক ঠিক আছে না এনেকে তোমালোকে ম্যাথছটো কৰিবা মই কৈছো ন ইন্টাৰেষ্টিং কৰি দিম আমি ক্লাস বিলাক আৰু এটা কথা মই তোমালোকক কৈছিলো দুটা কথা কৈছিলো ইয়াৰ আগৰ ভিডিওটোত যে ইম্পসিবল বুলি একো কথাটো নাই ম্যাথছত ভাল নম্বৰ পাবলৈ ভয় নাখাবা কাৰণ ইম্পসিবল ওয়ার্ডটোৱে কি বুলি কয় আই এম পসিবল আৰু এটা কৈছিলো কি কৈছিলো ডোন্ট বি ফিয়াৰ when ABC is here গতিকে ভয় নাখাবা সো দিয়া আছে sec θ = 13/12 থিটা মানে কি হয় এটো অলৰেডি শিকোৱা হৈছে থিটা এটা কনসিডাৰিং এংগল ঠিক আছে গতিকে আমি কি কৰি দিম এটা সমকোণী ত্ৰিভুজ ABC কনসিডাৰ কৰি ললো যত B কোণটো কি হৈ গল 90 ডিগ্ৰী এতিয়া এই এংগল A বা এংগল C
কোনোবা এটা এংগল কি হৈ যাব থিটা ধৰি লোৱা তোমাৰ মতে তোমাৰ কোনোবাই যদি এটো পা কৰা দেন এটো কাৰোবাৰ যদি মন আছে মই সিটোহে কৰিম দেন সিটো কৰা একো কথাডাল নাই ঠিক আছে কৰি ল'বা সো ইয়াত চোৱা দিয়া আছে মই দিয়া বুলিয়ে লিখি থৈ দিলোঁ দেখিছেনে কোনোবা দিয়া নামৰ ছোৱালীয়ে ভিডিঅ' চাই আছে যদি মনটো ভাল পাই যাবা আছা নেকি কোনোবা দিয়া নামে কমেণ্ট কৰি দিবাচোন দিয়া আছে বুলি মোৰ এজনী ছোৱালী আছিলে যোৱা বছৰ দিয়া বাসু বুলি ওকে দিয়া আছে sec theta equal to 13/12 এতিয়া চোৱা ইয়াত মানে এই এংগুল এটো মই থিটা কইলো ন এইকনটা মই কি ফাংচন ইউজ কৰি দিছো sec sec মানে কি হৈ যায় হাইপোটেনিয়াস বাই কি হৈ যায় বেস কসৰ উল্টাটো গতিকে এংগুল এ এটো তো ইয়াৰ অপোজিট ডাল এডাল হৈ গল কি হৈ গল পারপেন্ডিকুলার 90 ডিগ্রির অপোজিট ডাল কি হৈ গল হাইপোটেনিয়াস তো এডালে হৈ যাব বেস বা ভূমি বা সন্নিহিত বাহু এদিকে so therefore sec theta মানে কি হৈ যাব সন্নিহিত বাহু কোনডাল হৈ গল সরি হাইপোটেনিয়াস কোনডাল হৈ যাব AC বাই সন্নিহিত বাহু বা ভূমি বা বেস কি হৈ যাব AB equal to 13/12 ধরা হল AC by AB equal to 13/12 equal to কি হৈ যাব K K কিয় ধৰিব লাগে আমি জানো আমি শিকালো কোৱেশ্যন কোনটো শিকাইছিলো কোৱেশ্যন নাম্বাৰ 3 so therefore AC equal to কি হৈ যাব 13K আৰু AB equal to হৈ যাব 12K তা মই ধুনিয়াকৈ লিখি লওঁ এখিনি তো কি পালো আমি AC ভ্যালুটো আমি কি পাই গলো AC ভ্যালুটো পাই গলো আমি 13K AB টু ভ্যালু পালো আমি 12K তে আমাক কাৰ ভ্যালু লাগিব BC আৰু তাৰ কাৰণে আমি কি কৰিম পাইথাগোৰাছ ইউজ কৰিম এতিয়া ত্ৰিভুজ ABC ত পাইথাগোৰাছৰ সূত্ৰ মতে ত্রিভুজ ABC পাইথাগোরাসৰ সূত্ৰ মতে কি হৈ যাব 13K স্কয়ার মানে হাইপোটেনিয়াস স্কয়ার এডাল কি হৈ যাব AC স্কয়ার ইকুয়াল টু AB স্কয়ার প্লাস BC স্কয়ার আচ্ছা AB স্কয়ার প্লাস BC স্কয়ার এটা AC এর মানটো কিমান আছে 13K তার স্কয়ার আৰু AB মানে কি আছে 12K তার স্কয়ার আৰু BC এর ভ্যালু আছে না নাই BC ভ্যালুটো আমাক উলিয়াব দিছে 13K স্কয়ার মানে হোল স্কয়ার হৈ আছে তো 13 এর স্কয়ার কিমান হৈ যাব 169 এটো হৈ যাব K স্কয়ার 12K হোল স্কয়ার মানে কি হৈ যাব 144K স্কয়ার এটো কেনেকে হল আমি গম পাও 12 এর স্কয়ার মানে 12 গুণ কিমান হৈ যাব 144 কি হৈ যাব K স্কয়ার প্লাস কি হৈ যাব BC স্কয়ার now 169K স্কয়ার minus 144K square equal to BC square. So 169 upon 144 গুছি গলে কিমান থাকি যাব 25K square equal to BC square. So therefore BC equal to root over 25K square আৰু BC মানে root over 25 মানে কি হৈ যাব 5K কিয় 5K হল আমি কৈয়ে থাকো আৰু কাৰণ root over 25 মানে 5 root over K square মানে 5K মচি লোৱা ঠিক আছে এতিয়া মোক কিহৰ ভ্যালু লাগে sin থিটা ওকে এটো থিটা মই ধৰিয়ে থৈছিলো তো sin থিটাৰ যদি মোক ভ্যালু লাগে তো sin থিটা এটো হৈ গল sin এটো থিটা ন এটো থিটা এটো কনসিডাৰ কৰিছিলো sin থিটা মানে কি হৈ যাব 5 এটো sin থিটা ABC কি হৈ যাব পারপেন্ডিকুলার ডাল হৈ যাব BC আৰু অতিভুজ ডাল হৈ যাব মানে হাইপোটেনিয়াস ডাল হৈ যাব AC তো 5K বাই 13K K গুছি গল কি থাকি গল 5/13 cos থিটা তো নকৰো ইয়াৰ পৰা ডাইৰেক্ট কৰি দিও আৰু 13/12 আছে তো কি যাব 12/13 ইয়াত চালেও চোৱা cos এখানে যদি মই cos ফাংশন ইউজ কৰি দিও এডালে হৈ যাব বেস কাৰণ এডালটো তো পারপেন্ডিকুলার অলরেডি হৈ আছে এডাল হাইপোটেনিয়াস বেস বাই হাইপোটেনিয়াস 12/13 কিহৰ ভ্যালু লাগে মোক tan থিটা tan থিটাৰ ভ্যালু চোৱা এখানে যদি মই tan ফাংশন ইউজ কৰি দিও tan মানে কি আছিল পারপেন্ডিকুলার বাই বেস পারপেন্ডিকুলারত কি আছে থিটাৰ কাৰণে 5K আৰু বেসত কি আছে 12K K গুছি গল 5/12 কাৰণ থিটাৰ কাৰণে এডাল হৈ গল পারপেন্ডিকুলার বিপৰীত বাহু আৰু এডাল হৈ গল সন্নিহিত বাহু তাৰ পিছত কি থাকি গল cot থিটা
অন্য ত্ৰিগুণমিতিকখিনিয়ে উলিয়াব কৈছে গতিকে cot থিটা মানে হৈ গ'ল tan থিটাক উল্টা কৰি দিওঁ আৰু cot থিটা 5/12 টো কি যাব 12/5 আৰু কোন কি থাকি গ'ল cosec থিটা গতিকে তোমালোকে তলে তলে লিখিবা দেই cosec থিটা মানে কি যাব 5/13 ৰ উল্টাটো সাইনৰ উল্টাটোৱে cosec হয় ন তো গতিকে 13/5 ঠিক আছে আজিলে ইমানেই দিলো ভিডিও আকৌ নেক্সট ভিডিওত তোমালোকে পাবা খালি মোৰ সুধিবলগীয়া আছে যে ভালকে পঢ়িছানে মই যে কৈছিলো যে 2 ঘণ্টা সদায় মেথছক দিয়া তোমালোকে বাৰু সঁচাকে দি আছানে সঁচাকে দি থাকা দেই আমাৰ ফালৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা পাবা যিকোনো মুহূৰ্তত খালি তোমালোকৰ নিজৰ দায়িত্বটো কিন্তু সদায় কৰিবা ঠিক আছে বাই বাই